নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এটা সম্পূৰ্ণ নতুন ভিডিঅ' মাজলৈ লৈ আনিছোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব, নহ'লে বুজাত অসুবিধা হ'ব পাৰে। সকলো এটা মন থাকে এটা জব কৰা, কিন্তু যদি আপুনি ঘৰতে ব্যৱহাৰ কৰা ইণ্টাৰনেট অৰ্থাৎ মোবাইল ফোনত যি ডাটাসমূহ আপোনালোকে নষ্ট কৰে বা ডাটাসমূহ ইউজ কৰে, সেই ডাটাসমূহ যদি আমি এটা ভাল কামত লগাওঁ, তেনেহ'লে ঘৰতে আপুনি হয়তো 1000 পৰা 4000 বা 5000 টকালৈকে এদিনত আপুনি ইনকম কৰিব পাৰে। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। অসম চৰকাৰৰ পৰা যি বৃহৎ অনলাইন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ছেপ্টেম্বৰ মাহৰ, গতিকে এই ভিডিঅ'টোত আপোনালোকে ভালদৰে মই সকলো বুজাই দিম। কাৰণ যদি আপুনি আজি বৰ্তমান যুগত সকলোৱে কম্পিউটাৰ বিষয়ে সকলো অৱগত, কাৰণ কম্পিউটাৰ সকলোৱে নলেজ আছে কম্পিউটাৰৰ ওপৰত, গতিকে বা মোবাইল ফোনতো এইখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। অৰ্থাৎ ডাটা এণ্ট্ৰি জব, আপুনি ডাটা এণ্ট্ৰি জবটোক কিদৰে আপোনালোকে এপ্লাই কৰিব বা আবেদন প্ৰক্ৰিয়া কিদৰে কৰিব, ইয়াত আপোনালোকে চাওক। ইণ্টাৰ ইয়ৰ নেম, আপুনি ইণ্টাৰ ইয়ৰ নেমত আপোনাৰ নামটো যি আছে তাক আপুনি ফুলফিল কৰিব, আৰু ইণ্টাৰ ইয়ৰ ইমেইল আৰু আপোনাৰ ইমেইল আইডিটো ইয়াত আপোনালোকে পেষ্ট কৰিব লাগিব। আৰু যেতিয়া নেকি আপোনাৰ নামটো আৰু ইমেইল আইডিটো পেষ্ট কৰিব, তাৰপিছত আপোনাৰ ইমেইলত এটা OTP আহিব, আৰু সেই OTPটো আপুনি আকৌ পেষ্ট কৰিব। পেষ্ট কৰাৰ পিছত আপোনাৰ বিষয়ে যি আপুনি যিমান আপোনাৰ কোৱালিটি আছে, অৰ্থাৎ আপুনি 10 পাছ হ'লেও হ'ব, কিন্তু আপুনি ডাটা এণ্ট্ৰিটোৰ ওপৰত বা অনলাইন প্ৰক্ৰিয়া যি আপোনাৰ অনলাইন কামসমূহ আপুনি কৰিব পাৰে, সেই কামসমূহ ভালদৰে আপুনি জানিব লাগিব। গতিকে ভিডিঅ'টো চাওক। অকল এই ডাটা এণ্ট্ৰি জবটোৱে নহয়, ইয়াত বহুতো জব মুকলি কৰি দিয়া হৈছে। গতিকে এই জবসমূহক আপোনালোকে ভালদৰে গুৰুত্ব দি চাওক। আৰু ইয়াত গোটেই যিসমূহ আপোনালোকে ইনকম কৰিব, অৰ্থাৎ এদিনত আপুনি যিমানখিনি কাম কৰিব, সেই কামসমূহৰ পাৰ ডে' ইনকম চাওক। আপুনি আৰ্ণ পাৰ ডে' 600 টকা, আৰু এইটো কপি পেষ্ট জবো আছে ইয়াত 500, আৰু ৰাইটিং জব যদি আপুনি লিখি ভাল পায়, তেনেহ'লে আপোনাৰ পাৰ ডে' আপুনি 500 টকা 500 আপুনি ঘৰতে ইনকম কৰিব পাৰিব। আৰু ইয়াত যিসকল লোকে ইয়াত বৰ্তমান সুখী হৈ আছে, অৰ্থাৎ তেওঁলোক আগৰ পৰা যিখিনি চাকৰি কৰি আছে, তেওঁলোকে নিজৰ কমেণ্টখিনিও ইয়াত আগবঢ়াইছে। তেওঁলোক বৰ্তমান বহুত সুখী এই জবসমূহ কৰি। গতিকে আপোনালোকে এই জবসমূহ অতি সোনকালে এপ্লাই কৰক বা অনলাইন প্ৰক্ৰিয়া আৰম্ভ কৰক। নিজৰ মোবাইল ফোনৰ পৰাই অনলাইন কৰিব লাগিব, আৰু ইয়াত কোনো ধৰণৰ মাচুল দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়া। আৰু চাওক, বৰ্তমান দিল্লীৰ পৰা ইত্যাদি কৰি প্ৰত্যেকখন ষ্টেটতে এই জবসমূহ মুকলি কৰি দিয়া হৈছে। আপুনি যদি ভাবে যে মই দিল্লীত ৱেবছাইটত কাম কৰিম বা কলকাতা ৱেবছাইটত কাম কৰিম, তেনেহ'লে আপুনি তাতো কাম কৰিব পাৰিব। আৰু ইয়াত যি গাইডলাইন দিয়া আছে চাওক, ইয়াত সম্পূৰ্ণ যি আৰ্ণ কৰিব পইচা বা মানিসমূহ আৰ্ণ কৰিব, সেইখিনি আপোনাৰ বেংক একাউণ্টত আপোনাৰ সুমিয়াই দিয়া হ'ব। আপোনাৰ 1 মাহৰ ভিতৰতে গোটেইখিনি আপোনাৰ যিমান টকা ইনকম হ'ব, আপোনাৰ পাৰ ডে' ইনকম কিমান আপোনাৰ এইটো দেখাই থাকিব, আৰু পাৰ ডে' ইনকমখিনি আপোনাৰ একাউণ্টত সোমাই যাব। গতিকে আপোনাৰ বন্ধুসকল, কোনেও অৱহেলা নকৰিব, কাৰণ আপুনি ঘৰত থাকি বা কলেজ পঢ়িও বা অন্যান্য কিবা কাম কৰিও আপুনি এইখিনি কাম কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকে যিমান মৰম দিয়ে মই তিমান উৎসাহ পাম নতুন ভিডিঅ' দিবলৈ।